नमस्कार गाइस, मोर कौशिक यूट्यूब चैनल সকলকে স্বাগতম আছে এটা অন্যতম ভিডিও লৈ মানে আজি হল তো আজি শুক্ৰ মানে মঙ্গলবাৰ সৰি মঙ্গলবাৰটো এটা ডেইলি মানে ডেইলি ন দুদিন ব্লগ কৰি আছো তো সেইভাবে এটা পথাৰৰ পৰা এটা ভিডিও এটা দিবলৈ চেষ্টা কৰি আছো মানে মোৰ গৈ নিবলৈ আহিছো তো সন্ধিয়া টাইম ৰাতিবলৈ ওলাইছে তো মানে ইমান ভিউ পইণ্টটো ভাল নহয় তো এইটো আমাৰ পথাৰ তো আমাৰ ঘৰৰ পিছপিনেটো পথাৰ চাব পাৰে আপোনালোকে এইটো পথাৰটো তো এইবিলাক মানে ইপিনে খেতি কৰা তামোলৰ খেতি কৰি আছে ইপিনে ধানৰ খেতি কৰে তো মই গৰু আনিবলৈ যাই আছোঁ এখন ভিডিঅ' চাই থাকিব এইটো আমাৰ গৰু তো এটা গৰুটো মানে সলকা লৈ যাওঁ তো এতিয়া ঘৰত লৈ যাব লাগে তো গৰুটো মানে এতিয়া ঘৰত লৈ যাওঁ তো পুৱাই দিছিলোঁ আৰু গৰু ডিফাৰ টাইমত লৰাই দিছিল গৰুটো তো এতিয়া মাৰি দিছিল তো এতিয়া মই লৈ যাওঁ তো ভিডিঅ'টো এখন চাই থাকিব এইটো গৰু এটা সলকা দিলোঁ টোটেল মানে গৰু দুটা তো শ্বৰ্ট চিম্পল মানে এটা ভিডিঅ'টো দুদিন ভিডিঅ' দি আছে তো সেই গতিকে মানে ভিডিঅ' দিব লগা হৈছে তো ক'ত যাম সেনেকৈ তো এক্সাম চলি আছে তো এক্সামৰ কাৰণে ক'তো যাব পৰা নাই তো সেইবাবে তো 31 আৰু 1 তাৰিখে ধামাকা ভিডিঅ' আহিছে গাইছ তো 31 তাৰিখে কিবা এটা প্লেন আছে মানে তো গৰুটো গাইছ মানে ডাউৰি গৈছে তো সেইবাবে ডাউৰিব লগা হৈছে তো খেদি যাবলৈ আছোঁ তো গাইছ আছোঁ গৰুটো খেদি তো কি কম গাইছ তো এটা আপোনালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰিব গাইছ আপোনালোকে ছাপোৰ্ট নকৰে তো ভিডিঅ'টো নাচায় ভালকৈ তো ভিডিঅ'বিলাক ভালকৈ চাব আপোনালোকে ছাপোৰ্ট কৰিলে ভাল লাগিব এটা মোৰ এটা উৎসাহ লাগে এটা ভিডিঅ' বনাবলৈ তো আপোনালোকে আহিব ছাপোৰ্ট কৰিব গাইছ তো দৌৰিলোঁ না গাইছ মই মতা নাই সেইকাৰণে দৌৰিলোঁ ন সেইকাৰণে ভাল লাগিছে পূৰা তো গাইছ এইটোৱে আমাৰ পথাৰ তো কি ধুনীয়া তো মোৰ ঘৰৰ পিছপিনে তো কোৱালিটি পূৰা বগা আহি আছে গাইছ ন তো গাইছ মই ভাবিছোঁ মানে মই যেতিয়া মানে এইচ ছেকেণ্ড ইয়াৰ পামতো বেছি দিন নাই তো সেইকাৰণে ভাবিছোঁ ভিডিঅ'বিলাক কমকৈ দিম তো এতিয়া মানে ভিডিঅ'বিলাক মানে যিমান পাৰোঁ সিমান আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ মানে ইউটিউবত যিমান পাৰোঁ গাইছ তো চেষ্টা কৰিম তো এইটো এটা মানে আহি এটা মানে গাঁটা পালোঁ গাইছ এইটো গাঁটাত কি ঠিক অজগৰ সাপ চাপ আছে নেকি তো নাজানো যাই আছোঁ না তো ক'বলৈ একো ভাষাই নাই গাইছ মানে কি ধুনীয়া তো কেতিয়াবা মানে এনেকুৱা ভিডিঅ' বনাই ভাল লাগে কিবা এটা যদি মনত এটা ফূৰ্তি এটা হেপী টাইম থাকে ন দে এনেকৈ ভিডিঅ' এটা বনাই ভাল লাগে তো কি আন্ধাৰ হ'ল গাইছ মানে এতিয়া নদীটো আহি পালোঁ তো এইটো নদী আপোনালোকে যিটো নদী দেখা পাইছে এইটো নদী ঠিক ভূটান চকীৰ পৰা বৈ আহে এইটো নদী পানীটো এতিয়া পানী শুকাইছে তো আমাৰ ইপিনে মানে পাল্লা চিষ্টেম হৈ থাকে তো বাগানত লগাব লাগে আমোল বাগানত সেইকাৰণে পানীটো বাগানে লৈ গৈছে সেইকাৰণে পানীটো দমত শুকাই গৈছে সেইকাৰণে পানী নাই সেইবিলাক মানে লোকেল গিটি চাব পাৰে লোকেল গিটি গাইছ এইটো আমাৰ বাহৰ চোপা তো মই এটা ভিডিঅ' দিছিলোঁ আপোনালোকে যদি মোৰ ৰেগুলাৰ ভিডিঅ' চাই গম পাব মই বাৰীৰ পিছপিনে এটা ভিডিঅ' বনাইছিলোঁ তো এইটো আমাৰ বাৰীটো হয় এইটো আমাৰ বাহৰ চোপা মোৰ বাহৰ চোপা নহয় আমাৰ ঘৰৰ যিটো কাষৰ গিৰি তো তেওঁলোকৰ বাহৰ চোপা এইটো আমাৰ বাহৰ চোপা তো এইবাৰ মানে গাইছ নালা খান্দি দিছোঁ এইবাৰ মানে তামোলটো ভাল হ'ব কাৰণ নালা খান্দিৰ কাৰণে ফ্ৰেছ তো এটা গাইছ বুজিছে মানে ভিডিঅ'টা আৰু গাইছ তো গাইছ যদি ভিডিঅ' ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিব গাইছ ছাবস্ক্ৰাইব নকৰি মই জানোৱেই কাৰণ ভিডিঅ' ভালকৈ নাচায় মই জানোৱেই তো কেতিয়াবা এনেকৈ ভিডিঅ' দিওঁ ভাল লাগে গাইছ তো আজি বহুত ঠাণ্ডা বতৰ চুইটাৰ পিন্ধি লৈছোঁ আকাশখন চাওকচোন কি ডাঙৰ ৰ'দৰ বোলা বস্তুৱেই নাই চান্স একোৱেই নাই তো ঠাণ্ডা অৱস্থা তো আস্তে আহি আছে গাইছ মাঘ মেলা আমাৰ গাঁৱত মানে মাঘ মেলা হয় তো আমাৰ গাঁৱৰ মানে এইটোৱে মেইন পূজা তো আমাৰ গাঁৱৰ পূজা থকা ভিডিঅ' আহি আছে গাইছ আৰু লগত আহি আছে 31 তাৰিখ আৰু 1 তাৰিখ 31 তাৰিখ এটা ধামাকা ভিডিঅ' ন তো ঘৰত কি খানা আপোনালোকে যদি খানা খাই গাইছ ক'ব তো সেইটো মোকো মাতিব গাইছ খানা খাবলৈ তো লগ পাম এটা ভিডিঅ'তে ভাল ভিডিঅ'লৈ লগ পাই আছোঁ এটা ভিডিঅ'লৈ এণ্ড টেক কেয়াৰ লাভ ইউ এণ্ড ছাবস্ক্ৰাইবটো করতে যাবো গাইছ ছাবস্ক্রাইব